আজি ২ অক্টোবৰ গান্ধীজীৰ জন্ম জয়ন্তী। ১৮৬৯ চনৰ আজিৰ দিনটোতে গুজৰাটৰ পোৰবন্দৰত গান্ধীৰ জন্ম হৈছিল। প্ৰতিবছৰে আজিৰ দিনটো দেশৰ সমগ্ৰ শিক্ষানুষ্ঠান, চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানত ৰাষ্ট্ৰীয় উৎসৱ হিচাপে পালন কৰি অহা হৈছে। সাধাৰণতে গান্ধীজীৰ প্ৰিয় ভজন ৰঘুপতি ৰাঘৱ ৰাজাৰামেৰে দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। ব্ৰিটিছৰ শাসনৰ পৰা দেশক মুক্ত কৰিবলৈ তেখেতে স্বাধীনতা আন্দোলনৰ নেতৃত্ব দিছিল। প্ৰচুৰ সামৰিক শক্তিৰ অধিকাৰী ব্ৰিটিছ বাহিনীৰ বিৰুদ্ধে অহিংসা পন্থাৰে যুঁজি ভাৰতবৰ্ষক স্বাধীন কৰি গৈছে। সত্য আৰু শান্তিৰ প্ৰতীক গান্ধীক ৰবীন্দ্ৰনাথ ঠাকুৰে মহাত্মা উপাধি প্ৰদান কৰিছিল। তেতিয়াৰ পৰা তেখেতক মহাত্মা গান্ধী হিচাপে জনা যায়। মহাত্মা গান্ধীৰ অহিংসা, শান্তি আৰু ভাতৃত্ববোধৰ বাৰ্তা বিশ্ববাসীৰ মাজত প্ৰেৰণ কৰিবলৈ ২০০৭ চনৰ ১৫ জুনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২ অক্টোবৰ দিনটো ইণ্টাৰনেশ্যনেল ডে অফ নন ভায়লেন্স হিচাপে ঘোষণা কৰে। তেতিয়াৰে পৰা এই দিনটো আন্তৰ্জাতিক পৰ্যায়ত ইণ্টাৰনেশ্যনেল ডে অফ নন ভায়লেন্স হিচাপে পালন কৰি অহা হৈছে।